নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া কেইটামান ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 কেইটামান বিশেষ আপডেটৰ ওপৰত। চ' বলক তেতিয়াহ'লে এই ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি গ্ৰেড 3 আপডেটৰ বিষয়ে ইয়াত দাঙি ধৰিছে আমি তাৰ বিষয়ে ভালদৰে আলোচনা কৰিম আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভ আহি কি কথা তেখেতে ক'লে তাৰ বিষয়ে আমি ইয়াত ভালদৰে চাম। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে আপোনালোকে এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে তাৰ বিষয়ে এটা সৰু ক্লিক আপোনালোকে প্ৰথমতে চাই লওক। চাওঁতে ADRE পৰীক্ষাৰ দুটা পৰীক্ষা আমি পাৰ কৰিলোঁ। এতিয়া শেষ পৰীক্ষাটো অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। ২৭ তাৰিখৰ যিটো পৰীক্ষা চতুৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ দুটা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে দুইবেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত ৮,২৭,০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা ৫,৫২,০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম তাক মই পুনৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব আৰু এনচাৰ কিউ আপোনালোকে ৱেব পৰ্টেলত পাব পাৰিব। প্ৰথম তিনিটা পৰীক্ষাত এতিয়ালৈকে OMR চিট পেপাৰ 3ত ৯৫,০২৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিলে। পেপাৰ 4ত ২০,০৫৫ গৰাকী প্ৰাৰ্থীয়ে OMR চিট সেৱাৰ পৰা আবেদন কৰি সংগ্ৰহ কৰিলে আৰু পেপাৰ 5ত ৭,২৩১ গৰাকী প্ৰাৰ্থীয়ে OMR চিট সংগ্ৰহ কৰিলে। মই যিমান ভাবিছিলোঁ সিমান ষ্টুডেণ্টে OMR চিট লোৱা নাই, সি আমাৰ ওপৰত থকা বিশ্বাসকে সূচাই। তথাপিতো যিসকলে আবেদন কৰিব তেওঁলোকক আমি OMR চিট উভতাই দিম। চ' এই ভিডিঅ'টোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে প্ৰত্যেককেইটা এক্সামে গ্ৰেড 3 হওক নাইবা গ্ৰেড 4 হওক গোটেইকেইটা এক্সাম বহু নিকা পদ্ধতিত কৰা হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দিলে। লগতে তেখেতে আৰু এটা কথা ক'লে যে গ্ৰেড 4ত যিটো আমাৰ 8 লাখ আৰু আমাৰ গ্ৰেড 4ত যিটো আমাৰ হাই ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম হ'ব তাত আপোনালোকৰ 5 লাখৰ ওপৰত যিবোৰ কেণ্ডিডেট আছে তেখেতসকলকো ছাৰে ভালদৰে এক্সাম দিবলৈ তেখেতসকলক শুভেচ্ছা জনালে। কিন্তু যেতিয়া তেখেতক ফেচবুক লাইভত এজন ব্যক্তিয়ে কমেণ্ট কৰিছিল যে ছাৰ আমাৰ গ্ৰেড 3 যিটো আমাৰ গ্ৰেজুৱেট লেভেল নাইবা হাই ছেকেণ্ডেৰী লেভেলৰ ৰিজাল্ট কেতিয়া দিব, কিন্তু সেই বিষয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কোনো মন্তব্য নিদিলে। ইয়াৰ পৰা এটাই কথা গম পোৱা যায় যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে ৰিজাল্টৰ ওপৰত কোনো তেখেতসকলে এতিয়ালৈকে ষ্টেপ লোৱা নাই। চ' আপোনালোকৰ লগত বহু সময় আছে নিজৰ স্কিল টেষ্টৰ বাবে প্ৰিপেয়াৰ হ'বলৈ। চ' যিসকলে ভাবি আছে তেখেতসকলৰ ভাল নম্বৰ আহিছে তেখেতসকলে এতিয়াৰ পৰা স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।